Hello guys, welcome to Dibrugarh Pet. আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ সিজু লেপ তাৰপিছত জাৰ্মান স্পিচ আছে অলৰেডি। সিজু তিনিটা পোৱালি আছিলে, পপি আছিলে, আপোনাৰ দুটা মেল এজনী ফিমেল, বাট সিজু ফিমেলজনী জাষ্ট ৰিচেণ্টলি বিক্ৰী হৈছে। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। ৰেডি ষ্টক জাৰ্মান স্পিচ লেপ সিজু। আপোনালোকক ভিডিঅ'টো দেখালোঁ, সিজু দেখালোঁ, লেবু দেখালোঁ। ইয়াত জাৰ্মান স্পিচৰ ভিডিঅ'টো ইয়াৰ লাষ্টৰ ভিডিঅ'ত দিয়া হৈছে, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। জাৰ্মান স্পিচকেইটা ভালকৈ দেখুওৱা হৈছে। জাৰ্মান স্পিচকেইটা সেইকেইটা এতিয়াও ৰেডি ষ্টকত আছে। আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব। আৰু যদি আপোনালোকে আহি নিজে চাই লওঁ বুলি ভাবিছে, আপোনালোকে নিজেও আহি চাই ল'ব পাৰিব। নিজে আহি চাই লৈ যাম বুলি ভাবিছে তাত লৈ যাব পাৰিব। আৰু অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী হৈ যায়। আপোনালোকৰ ডেলিভাৰীত একো প্ৰব্লেম নাপায়। আপোনালোকে অন বুকিং হ'ব আৰু বুকিং কৰিব, আমি ইয়াৰ পৰা পঠিয়াই দিম ডিব্ৰুগড় পিনৰ পৰা। আৰু পোৱালিখিনি আপোনালোকক মই এতিয়া এৰাই দেখাম, আপুনি চাই লওক তাহাঁতি কেনেকৈ খেলিছে, এক্টিভিটি চাই ল'ব। পোৱালিখিনি ফুল্লি হেল্ডি, একো প্ৰব্লেম নাই। আৰু অলমষ্ট আপোনাৰ এইজবিলাক আপোনাৰ ধুনীয়া, মানে দিয়া এইজ হৈ গৈছে, যাতে নিউ অ'নাৰ ঘৰত যাতে কষ্ট নাপায় সেনেকুৱা দিয়া হৈ গৈছে এইজটো। চব পাউচ, ইচ এণ্ড এভৰি পাউচত আপোনালোকে চাব পাৰে। ব্লেক কালাৰ হয় ফুল্লি, বিৰাট হেল্ডি পাপি হয়। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব। এতিয়া বৰ্তমান ডিব্ৰুগড়তে আছে, ফিমেল হয়। চব এয়া চাব পাৰে, সিজু দুটাই মেল হয়। আল্টিমেট কোৱালিটি, ট্ৰাই কালাৰ হয়, ব্লেক ব্ৰাউন হোৱাইট আছে। মই আপোনালোকক ওচৰৰ পৰা এটা ক্ল'জ আপ দেখাই দিছোঁ। ব্লেক ব্ৰাউন আৰু পিনে হোৱাইট আছে। আল্টিমেট ফুল্লি হেয়াৰ কোট চাব পাৰে আপোনালোকে, কোট ধুনীয়া। এয়া পোৱালিখিনি আপোনালোকক দেখালোঁ। আপোনাৰ যদি আপোনালোকে ভাবিছে নিজে আহি চাই লৈ যাওঁ, চাই লৈ যাব পাৰিব পোৱালি। মই এৰি দেখাই দিম আপোনালোকক, ফুল হেল্ডি হয় পাপি, একো প্ৰব্লেম নাই। আৰু যদি ভাবিছে আপোনালোকে নাই যে আপোনালোকে ডিব্ৰুগড়ত আহি পচিবল নহয় আহি লৈ যাবলৈ, তেতিয়া আপোনালোকে ভাবিছে ডেলিভাৰী কৰাই দিয়াটো, ডেলিভাৰীটো কৰি দিবলৈও ৰেডি আছোঁ, একো প্ৰব্লেম নাই। যদি নিয়াৰেষ্ট ডিব্ৰুগড় হয় তা আমি নিজে গৈ ডেলিভাৰী দি দিওঁগৈ। ডেলিভাৰী চাৰ্জটো খালি এক্সট্ৰা পৰে, আৰু পপি প্ৰাইচটো এটা এক্সট্ৰা হৈ যায়। তো আৰু ছেকেণ্ডলি আপোনাৰ যদি ভাবিছে নাই অন অৰ্ডাৰতে আপোনাৰ বুকিঙত লৈ আনাও বুলি, তেতিয়া আপোনালোকে ধৰক বুকিং কৰি আমি ডেলিভাৰী দি দিম, সেইটোও এভেইলেবল আছে। এয়া আপোনালোকৰ পোৱালিখিনি দেখালৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাইডত থকা বেল আইকনটো টেপি দিব, যাতে নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ ন'টিফিকেশ্যনত পাই যায়। আমি ষ্টক কৰিয়ে থকা হয় মোৰ ডিব্ৰুগড় পেটত। চবটো দেখাবলৈ পচিবল নহয়, তথাপিও ট্ৰাই কৰোঁ যাতে মই দেখাব পাৰোঁ আপোনালোকক। আৰু যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব, মই স্ক্ৰীণত দিয়ে থৈছোঁ নাম্বাৰটো, আপোনালোকে চাই ল'ব। নহ'লে ডিছক্ৰিপশ্যনত গৈও চাব পাৰে। হোৱাটছআপো এভেইলেবল আছে, হোৱাটছআপতো আপোনালোকে কৰিব পাৰে। আৰু ফেচবুকত আছে ডিব্ৰুগড় পেট, আৰু ইনষ্টাগ্ৰামত আছে ডিব্ৰুগড় পেট 1 বুলি, তাতো আপোনালোকে চাব পাৰে। সেয়াই আৰু থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ'।